বান্ধৱীসকল মই নিবিৰ ফুকন আৰু আজি পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আশা কৰিছো আপোনালোকক সকলোৰে ভাল বৰ্তমান মোৰো ভালে আৰু আজি বাৰীত বহি আছো এয়া বাৰীত বহি আছো আৰু এয়া বাৰীত বহি আছো এয়া আৰু ইয়াতে মই ভাবিছো ইয়াত যিখিনি লগাইছে পানপুলি পানপুলিকে অকনমান দেখাম বুলি ভাবিছো আজি আৰু ভাবিছো কি আৰু এটা কথা কওঁ আপোনালোকৰ আগত মোৰ 1 বছৰ সম্পূৰ্ণ হৈ গৈছে ইউটিউব জগতখনত খোজ দিয়া আৰু মই 2020 চনৰ 5 নৱেম্বৰ তাৰিখে ইউটিউব জগতখনত খোজ পেলাইছিলো আৰু আজি আহি 2021 বৰ্ষৰ 5 নৱেম্বৰ সম্পূৰ্ণ হৈ গৈছে আজি বৰ্তমান মই 8 তাৰিখে মানে নৱেম্বৰ 8 তাৰিখে এই ভিডিঅ'টো কৰি আছো আৰু মই সময় পোৱা নাছিলো ভিডিঅ' বনাবৰ কাৰণে হেতু কাৰণে আপোনালোকৰ আগত আহিব পৰা নাছিলো আৰু বহুত কিদিনৰ বিৰতিৰ পিছত মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আপোনালোকৰ কাৰণে এই যে এবছৰ দিনটো আপোনালোকৰ মাজত মই আছিলো বৰ্তমানলৈকে আছো এই এবছৰ দিনটোত মানে কিমান কিমান মানে যে ফ্ৰেন্ড লগ পাইছো কিমান মানে বহুত ধৰণৰ লগ পাইছো বন্ধু বান্ধৱী আৰু মানে খুব ভাল লাগিছে বহুত এটা মৰমৰ মানে এটা বান্ধোন হৈ গৈছে ইউটিউবখনত মানে ইউটিউব জগতখনত মানে আমি চিনি নাপাও আমি দেখি পোৱা নাই জানি পোৱা নাই কোনোদিন কিন্তু এই ভিডিঅ'ৰ জৰিয়তে যিখিনি মৰম চেনে সোমাই গৈছে অন্তৰত সেইখিনি মানে পাহৰিব নোৱাৰো কেতিয়াও আৰু মই এই ইউটিউব জগতখনলৈ আহোতে আপোনালোকে যি ধৰণে আকোৱালি লৈছিলে যিমান মৰম চেনে দিছিলে সেই মৰম চেনে যাতে সদায় থাকে মই তাকে আশা কৰো আৰু বহুত ভাইটি ভন্টি দাদা বাইদেউ বহুত লগ পাইছো আৰু বহুত মৰমৰ হয় আৰু ইয়াতে মোৰ বহুত কেইজন পুৰণা বন্ধু আছে নাম এতিয়া লবলৈ গলে মোৰ একেবাৰে বহুত মানে পুৰণি বন্ধু বান্ধৱী প্ৰথমতে কবলৈ গলে মোৰ জোনালী বা আছে আসামিজ গাৰ্ল হিন্দী চেনেল জোনালী বা বিষ্ণুৰয় চেনেলটো আছে বিষ্ণুদা আৰু ইয়াতে আমাৰ কমল দা আছে কমল দাস চেনেলটো আৰু দিগন্ত বৰা আছে বহুত পুৰণি হয় মোৰ বহুত পুৰণি আৰু ইয়াতে আছিলে কাঞ্চন গোস্বামী বুলি কয় কাঞ্চন বাৰ চেনেলটো আছিলে বহুত মানে পুৰণি হয় বহুত মৰমৰ আছিলে আৰু হিমাশ্ৰী মেধি বুলি এগৰাকী আছিলে কিন্তু তেওঁ এতিয়া বৰ্তমান ইউটিউব জগতৰ পৰা বাহিৰত আছে আৰু এনেকৈ মানে বহুত কেজন বন্ধু বান্ধৱী আছিলে খুব মৰম আদৰ আছিলে আমাৰ আৰু এতিয়া যিখিনি বন্ধু বান্ধৱী মানে লগ পাইছো মোৰ ভাইটি ভন্টি মোৰ বা দাদা মানে এতিয়া মানে যিসকল আহিছে সেইসকলেও মোক ইমান মৰম আদৰ কৰে নহয় মানে খুব ভাল লাগে আৰু এই মৰম চেনে যাতে সদায় থাকে মই তাকে আশা কৰো আপোনালোকৰ পৰা আৰু ময়ো আপোনালোকক যদি কেতিয়াবা বেয়াকে কৈ পাইছিলো ভুলতে মানে ধৰা হাঁহি ধেমালি কৰোতে কেতিয়াবা যদি কাৰোবাক খং তুলাইছো কেতিয়াবা মানে বেয়া এটা মানে কেনেবাকে যদি আপোনালোকক জুকাইছো বেয়াকে কেতিয়াবা যদি কৈ পাইছো ভুলক্ৰমে তো হেয়াও আপোনালোকে ক্ষমা মাৰ্জনা কৰিব বুলি আশা কৰিছো আৰু আগন্তুক দিনত মোক যাতে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে তাক আশা কৰো আৰু আপোনালোকৰ বাহিৰেতো মই এই জগতখনত আগবাঢ়ি যাব নোৱাৰো আপোনালোকৰ সাপোৰ্ট সদায় মোক লাগিবই আৰু সেই সাপোৰ্ট আপোনালোকে সদায় দিব বুলি আশা কৰিছো আৰু আপোনালোকৰ কাৰণে সদায় ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰি যাম বুলি আশা কৰিছো আৰু সাহস দিব যিদৰে মানে এই 1 বছৰ দিনটোত আপোনালোকে সাহস দি গল মৰম দি গল সেই সাহস যাতে আৰু অনাগত দিনলৈ মই পাই থাকো তাকে আশা কৰো আৰু এইখিনিয়ে কলো মই আজি মোৰ এই 1 বছৰৰ জাৰ্নিটোত মানে যিমানখিনি সোমাই আছে মৰম আদৰ মই এইখিনি কেতিয়াও নাপাহৰো আৰু পাহৰিব নোৱাৰো মই এইখিনি খুব মৰম খুব আদৰ সোমাই আছে ইয়াতে খুব ভাল লাগে আৰু যেতিয়া এটা লাইভত সোমাই যাও নিবিৰ বা নিবিৰ ভন্টি এনেকে যেতিয়া মাতে বহুত এটা মৰম সোমাই যায় আৰু হেয়াই কলো আৰু সেই মৰম সদায় থাকিব বুলি আশা কৰো আৰু এতিয়া মোৰ পানবাৰীখন চাই লওক পানবাৰীখন মোৰ নহয় দাদাহঁতৰ হয় মই ইয়াতে বহি আছো দেখাম বুলি আহিছো সৰু সৰু পুলি হৈ আছে এনে অকনমান ভাবিলো ইয়াতে দেখাই দিও আৰু এই কথা কিন্তু আপোনালোকক কৈ যাও 1 বছৰ মোৰ সম্পূৰ্ণ হৈ গল বহুত ভাল লাগিছে আৰু পিছে WT টো কমপ্লিট কৰিব নোৱাৰিলো হেতু অকনমান দুখৰ বিষয় আৰু
যি কি নহওক এই যে জগতখনত আহি মই আপোনালোকৰ লগত চাহ চিনাকি হ'ব পাৰিছো সেয়া মোৰ কাৰণে বহুত ডাঙৰ কথা ঠিক আছে এতিয়া বাৰীখন চাই লওঁ বাৰীখন চোৱাৰ পিছত মই ভিডিওটো সামৰিম আৰু চাই লওঁ বলক এইখনে বাৰীখন এখন আপোনালোকে ভালকে ধৰিব নোৱাৰিব এনেকে ওচৰৰ পৰা দেখুৱাম আপোনালোকক এইখনে আৰু বাৰীখন বেছি ডাঙৰ নহয় ইয়াতে মই ভাবিছিলো নিজানকে এটা ভিডিও বনাও আৰু হেতু কাৰণে আপোনালোকৰ আগত বনাই দিলো আৰু মই বহি আছিলো এই গছডালৰ তলত এই গছডালৰ তলত এই গছডাল দেখিছেনে কিমান ডাঙৰ সেই ডাল দেখিছেনে কিমান ডাঙৰ গছ এডালৰ তলতে বহি আছিলো আৰু আপোনালোকক বাৰীখন পান পুলিখিনি দেখাই দিছো কেনেকৈ কৰিছে তাকে অকণমান দেখাও এইখন আছে দাদাহঁতৰ পানবাৰী আৰু ইয়াতে আছে সৰু সৰুকে লাই পুলি দি থৈছে এফালে জলকীয়া পুলি দি থৈছে মাজে মাজে জলকীয়া পুলি আছে যিবিলাক মানে খুঁটি দেখিছে সেইবিলাকত জলকীয়া পুলি আৰু ওখ ওখ যিবিলাক ডাং নিচিনা আছে সেইবিলাকত মানে পান পুলি লগাই ৰাখিছে আপোনালোকক দেখুৱাম বাৰু এনেকে দেখাই লৈছো অকণমান এনেকে এই বেছি ডাঙৰ নহয় এইখিনি জাগালৈকে এনেকে দি থৈছে এইদৰে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাম বাৰু পান পুলিবিলাক এয়া হৈছে এইবিলাক পান পুলিবিলাক এইবিলাক সেয়া এইবিলাক পান পুলিবিলাক এনেকে ৰুই থৈছে হ'বগে আৰু লাহেকে এইখিনি ডাঙৰ এইয়া আমাৰ তামোল পান আমাৰ মানে এইটো মানৰ বস্তু ইয়া পান তামোল নহলে আমাৰ অসমীয়া মানুহৰ একোৱেই নহয় এয়া পান গছজোপা দেখাই দিলো অকণমান এতিয়া ভিডিওটো সামৰো ভিডিওটো যদি ভাল পায় আপোনালোকে চাই লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো তেনেহলে এতিয়া বাই বাই আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পাম বাই